সকলোৱে ফজৰৰ নামাজৰ সময়ত এইটো ভুল কৰে। ফৰজ নামাজ আৰম্ভ হৈ যায়, আহি সুন্নত পঢ়ে। ফৰজ নামাজৰ সময়ত একো নামাজ নাই, আনকি সুন্নত ভাঙি দিয়াৰ হুকুম আছে। আগত ফৰজ নামাজ পঢ়ি ল'ব, বেলি ওলোৱাৰ 20 মিনিটৰ পাছত সুন্নত নামাজ আদায় কৰিব। হেল্ল', মই আৰশাদ। ফজৰৰ নামাজ পঢ়ি আমি আহিলো জংগল কাটিবলৈ কব্ৰস্থান। প্ৰথমতে গৰম চাহ একাপ খাই দেহাটো গৰম কৰি লাগিলো কামত। আমি দুনিয়াত যিয়েই নকৰো কিয়, এদিন আমি কবৰত যাবই লাগিব। আমি দুনিয়াত থকালৈকে নেক কাম কৰিব লাগে। আখিৰাততো কামিয়াব হ'ম, দুনিয়াতো কামিয়াব হ'ম। ঘৰ আহি লাগিলো ফিটনেছ কেয়াৰত। পুলাপ 5 বাৰ মাৰিলো, পুছআপ 25 বাৰ মাৰিলো। এইফালে পাপাও লাগি আছে, লাষ্ট 10 বাৰ ৱেট দাঙিলো। তাৰ পাছত মই চাইকেলখন লৈ ওলাই আহিলো হস্পিটাল। বেমাৰ দেখাবলৈ নহয়, বেলেগ কাম এটা। আৰু মোক সৰু পোৱালি বহুত ভাল লাগে। খুৰী ঘৰ আহিলো চাহ খাবলৈ। চাহ খাই তাৰ পাছত দেখিলো যে কুঁহিয়াৰ খাব পৰা হৈছে। খুৰীক কলো কুঁহিয়াৰ কাটি দিয়ক। কুঁহিয়াৰ লৈ ঘৰ আহি কাটি মেলি খাব ধৰিলো। আজানৰ টাইমো হৈছে, গা ধুই সোনকালে ওলালো মছজিদলৈ। আলহামদুলিল্লাহ জুমাৰ নামাজ পঢ়ি ঘৰ আহি সূৰা কাফ তিলাৱত কৰিব ললো। আমি সকলোৱে টেপ খুলি অজু কৰো, এইটো একেবাৰে বেয়া। পানী বহুত নষ্ট হয়। এবদনা পানীত আমাৰ অজু হৈ যায়। টেপ খুলি কৰিলে এবদনাতকৈ বেছি পানী নষ্ট হয়। ময়ো কৰিছিলো, আজি কথাষাৰ জানিলো আৰু নকৰো, আপুনিও নকৰিব। আজিলে ইমানখিনি, আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত। আসসালামু আলাইকুম।